आसामनि सोलोंथाइ बिफाननि मन्त्रि डक्टर रनज पेगुआ समबारखालि गुबुन गुबुन फरायसा आफाद आरो हारियारि आफादफोरजों सोलोंथाइनि सायाव सावरायनायाव मोनसेबो माइनरिटि फरायसा आफाद आरो हारियारि आफादफोरखौ हांख्रायहरैखौ गोख्रों रावजों सोंखारिनायजों लोगोसे दुखु मोननाय फोरमायदों आमसुनि आफादगिरि रेजाउल करिम सरकारा। আজি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰনজ পেগু ডাঙৰীয়াই অসমৰ ৩৬টাকে ছাত্ৰ সংগঠন আৰু জাতীয় সংগঠনৰ নেতৃত্বৰ লগত অসমৰ শিক্ষা বিভাগ, শিক্ষা ব্যৱস্থা আৰু শিক্ষা পলিচি সম্পৰ্কে আলোচনা কৰিছে। এই আদৰণীয় পদক্ষেপ আমি ভাল পাইছোঁ। সমান্তৰালভাৱে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কিন্তু আজিৰ আলোচনাটোত অসমৰ এক বৃহৎ জনসংখ্যাৰ বা সংখ্যালঘুসকলক কিন্তু উপেক্ষিত কৰিছে। সংখ্যালঘুসকলক উপেক্ষিত কৰা কাৰ্যক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। কাৰণ আজিৰ এই সভাখনৰ জৰিয়তে এটা কথা অনুভৱ হৈ আছে, আমি বুজি থকা নাই যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই আচলতে বিজেপিৰ যি সাম্প্ৰদায়িকতাবাদ চলিছে, শিক্ষা বিভাগতো তেওঁ সাম্প্ৰদায়িকতাবাদ চলাইছে নেকি? কাৰণ শিক্ষাৰ দৰে এটা পবিত্ৰ বিভাগত মই ভাবোঁ যে যেনেকুৱা ধৰণে ৩৬টাকে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনক মাতি বিভিন্ন জাতি জনগোষ্ঠীৰ শিক্ষাৰ উত্তৰণৰ কাৰণে চিন্তা কৰিছে, অনুৰূপ ধৰণে কিন্তু সংখ্যালঘুসকলকো অসমখনক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত সংখ্যালঘু ছাত্ৰসকলকো কিন্তু আজি আগুৱাই লৈ যোৱাৰ স্বাৰ্থত কিন্তু আজি সংখ্যালঘুসকলৰ প্ৰতিনিধিক তেওঁলোকে নিমন্ত্ৰণ কৰিব লাগিছিল। কিন্তু সেইটো কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই আৰু আচলতে অনুভৱ হৈ আছে যে সংখ্যালঘুসকলক তেওঁলোকে উপেক্ষিত কৰি আছে। আমি বাৰে বাৰে দেখিছোঁ চৰকাৰখন হোৱাৰ পিছৰ পৰা সংখ্যালঘুসকলৰ আৰ্থিক সামাজিক সকলো দিশত উপেক্ষিত কৰিছে। আমি ভাবিছিলোঁ যে শিক্ষাৰ ক্ষেত্ৰত অন্তত উপেক্ষিত নকৰিব, কিন্তু শিক্ষামন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে সংখ্যালঘু সমাজক কিন্তু উপেক্ষিত, ই ভাষিক সংখ্যালঘুৱে হওক বা ই ধৰ্মীয় সংখ্যালঘুৱে হওক। আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক মেইল যোগে আহ্বান জনাইছিলোঁ যে সংখ্যালঘুৰ শৈক্ষিক পলিচি লৈ সংখ্যালঘুৰ শৈক্ষিক দিশত উত্তৰণৰ কাৰণে তেখেতৰ লগত আলোচনা কৰিব লাগে। তেখেতে শৈক্ষিক দিশত সংখ্যালঘুসকলক আগুৱাই কেনেকৈ লৈ যাব এই কথাবিলাক আলোচনা হ'ব লাগে। কিন্তু শিক্ষামন্ত্ৰীয়ে কিন্তু কোনো ধৰণৰ পদক্ষেপ বা শিক্ষামন্ত্ৰীয়ে কোনো ধৰণৰ আন্তৰিকতা দেখুওৱা নাই। আমাৰ অনুভৱ হয় যে আচলতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কেৱল মাত্ৰ সংখ্যালঘুসকল হোৱাৰ কাৰণেই, কেৱল তেওঁলোকৰ গাত সংখ্যালঘুৰ লেভেলটো থকাৰ কাৰণেই তেওঁলোকক যে শৈক্ষিক ক্ষেত্ৰত আগুৱাই লৈ যাব সেইটো তেওঁ বিচাৰি থকা নাই। ই অতিকৈ দুৰ্ভাগ্যজনক আৰু মই ভাবোঁ যে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ এনেকুৱা কাৰ্য আমি কেতিয়াও মানি নলওঁ। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাম যে তেওঁলোকে কয় সবকে সাথ সবকে বিকাশ সবকে বিশ্বাস, যদি এইটোৱে ফৰ্মুলা তেওঁলোকৰ হয় তেনেহ'লে সংখ্যালঘুসকলক শৈক্ষিক দিশত আগুৱাই লৈ যোৱাৰ কাৰণে শৈক্ষিক পলিচি বনোৱাৰ ক্ষেত্ৰত সংখ্যালঘুসকলৰ লগত কিয় বৈঠক অনুষ্ঠিত কৰা নহয়? সংখ্যালঘু ছাত্ৰ সমাজৰ লগত কিয় আলোচনা কৰা নহয়? যদি সংখ্যালঘুসকলক যদি শৈক্ষিক ক্ষেত্ৰত আগুৱাই লৈ যাব নিবিচাৰে, সংখ্যালঘুসকলক যদি শৈক্ষিক ক্ষেত্ৰত তেওঁলোকে আগবঢ়াই দিব নিবিচাৰে, তেওঁলোকক যদি স্কুল কলেজ দিব নিবিচাৰে, তেওঁলোকক যদি শিক্ষক দিব নিবিচাৰে, মই ভাবোঁ যে ৰনজ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী হিচাপে তেওঁ স্পষ্ট কৰি এইটো ঘোষণা কৰি দিব লাগে। অন্যথা আমি কোনো পদ্ধতিতে সংখ্যালঘু সমাজৰ শৈক্ষিক দিশ সম্পৰ্কে আলোচনা কৰি তেওঁলোকৰ উত্তৰণৰ কাৰণে ব্যৱস্থা নল'লে আমি আন্দোলনৰ কাৰ্যসূচী ল'ম। মই পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে সম্পূৰ্ণভাৱে সংখ্যালঘুসকলক শিক্ষামন্ত্ৰীয়ে উপেক্ষিত কৰি আছে, সংখ্যালঘুসকলক অৱহেলিত কৰি আছে। গতিকে ইয়াৰ দৃষ্টি ৰাখিব লাগে, প্ৰত্যক্ষ হস্তক্ষেপ গ্ৰহণ কৰিব লাগে আৰু সবকে সাথ সবকে বিকাশ সবকে বিশ্বাস এই ফৰ্মুলাত সংখ্যালঘুকে বিশ্বাস, এই ফৰ্মুলাত সংখ্যালঘুসকলৰ শিক্ষাৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰি তেওঁলোকৰ শিক্ষাৰ উত্তৰণৰ কাৰণে কাম কৰাৰ কাৰণে শিক্ষামন্ত্ৰী ডাঙৰীয়াক নিৰ্দেশ প্ৰেৰণ কৰিব লাগে। আৰু যদি সংখ্যালঘুসকলক ভাষিক সংখ্যালঘুৱে হওক ধৰ্মীয় সংখ্যালঘুৱে হওক তেওঁলোকক যদি শিক্ষাৰ ক্ষেত্ৰতো উপেক্ষিত কৰে, আমি অসমব্যাপী শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। আমি বিচাৰিছোঁ যেনেকুৱা ধৰণে ৩৬টা সংগঠনৰ লগত শৈক্ষিক পলিচিৰ আলোচনা হৈছে, শৈক্ষিক পলিচিৰ ওপৰত কথা বতৰা হৈছে, অনুৰূপ ধৰণে সংখ্যালঘুসকলকো শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত তেওঁলোকৰ লগত তেওঁলোকৰ পলিচি লৈ আলোচনা হ'ব লাগিব। আজি কলেজত এডমিশ্যন পোৱা নাই, আজি স্কুলত শিক্ষক নাই, আজি আন্তঃগাঁথনিৰ উন্নয়ন নাই, এই কামবোৰ কোনে কৰিব? শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৰিব লাগিব। এই কথাবোৰ সংখ্যালঘু হয় কোনে ক'ব? সংখ্যালঘু সমাজৰ ছাত্ৰ সংগঠন বা সংখ্যালঘুসকলৰ বুদ্ধিজীৱী বা সংখ্যালঘু বিভিন্ন জনগোষ্ঠীয় সংগঠনসমূহে ক'ব। কিন্তু সেইসকল সংগঠনক কিন্তু নিমন্ত্ৰণ নকৰি তেওঁ আক্ৰোশমূলকভাৱে বিজেপিৰ সাম্প্ৰদায়িকতাবাদ শিক্ষা বিভাগত ঘটাই আচলতে সংখ্যালঘুসকলক শৈক্ষিক দিশত শৈক্ষিক উত্তৰণত যাতে বাধা হয় তাৰ কাৰণে তেওঁ চেষ্টা অব্যাহত ৰাখিছে। এই কাৰ্য আমি কোনোদিনে মানি নলওঁ। স্পষ্টকৈ মই পুনৰবাৰ কৈছোঁ, শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত সংখ্যালঘুসকলৰ লগতো সুকীয়াকৈ আলোচনা কৰি এই ক্ষেত্ৰত ভাল পদক্ষেপ ল'বৰ কাৰণে মই শিক্ষামন্ত্ৰীক আহ্বান জনাইছোঁ আৰু মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছোঁ। News Text Inside Any Boro.